আমি আমাৰ অতীতক সকলোৱে জনাটো আমাৰ প্ৰয়োজন আমাৰ আইতা ককাহঁতে কিদৰে দিনবোৰ পাৰ কৰিছিল সেইবোৰ আমি সকলোৱে জনাটো প্ৰয়োজন তেওঁলোকে নিজৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ কেনেদৰে প্ৰস্তুত কৰিছিল সেইবোৰ জনাটো দৰকাৰ আমি এইটো সময়ত যে এইটো পৰ্যায় যে পাইছোঁহি ইয়াৰ আগতো আমাৰ পূৰ্বপুৰুষসকলে কিদৰে সমস্যাৰ সন্মুখীন হৈছিল কিদৰে তেওঁলোকৰ জীৱনশৈলী পাৰ কৰিছিল সেই সম্পৰ্কে জনাটো আমাৰ সকলোৰে প্ৰয়োজন আছে গতিকে আহকচোন মৰমৰ বন্ধু বান্ধৱীসকল মই মোৰ আজি ভিডিঅ'ত দেখুৱাম মোৰ পোথা তেওঁ নিজ হাতেৰে কিদৰে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী বাঁহেৰে তেওঁ প্ৰস্তুত কৰে তেওঁ সেয়া আজি মোৰ ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু তেওঁ ক'ব তেওঁ সেই সময়ত তেওঁলোকে কেনেধৰণে দিনবোৰ পাৰ কৰিছিল সেই সময় ক'ব চাওঁ আহক আজি মোৰ ভিডিঅ'টোত পঢ়িলে 7লৈকে পঢ়িলে আগতে আপোনালোকৰ ইংৰাজী আছে নে আগৰ পঢ়াটো বৰ টান আছিল গম আপুনি 7লৈকে পঢ়িলে যদি একদম বিন্দাছ একদম চাকৰি কৰি থ'ব পাৰিলেহেঁতেন দেই আগৰ 7টো কৰিলোঁ চাকৰি পাই পঢ়ক নপঢ়ক সেইটো নিবিচাৰে কিন্তু কৰিবিনে কৰিম কৰিম ক শ্ৰেণী পঢ়ি খ শ্ৰেণী খ শ্ৰেণী যিখন আহি পাছ সেইখনেই বৰ টান কিতাপ কি আছিলে তাত এইবোৰ সৰনযোগী আখৰ বেছি সৰনযোগী আখৰ বেছি যেনে খাদ্য ভাগ্য এনেকুৱাবোৰ আকৌ চাকৰি কিমান পাছ কৰিলে পায় আগতে চাকৰি আগৰ ঘৰৰ পৰা নিয়ে নি মই দুবাৰ সোমাইছিলোঁ পুলিচত কেলৈ ওলাই দিলে এই নিদিয়াকৈ যাব এতিয়া আপুনি পেঞ্চন খাই থাকিব পাৰিলে এতিয়া এই এটা গাঁৱৰ ল'ৰা এটা মোৰ লগত মোতকৈ সৰু বাৰু সি এতিয়া 2টা পেঞ্চন পায় এই CKB কলেজত হেৰি এইটো হোমগাৰ্ড শিকাইছিলে সেইটো এটা হেৰি পাই আছে এতিয়া হয় নি এই চাওডাঙা এনেকৈ 2টা পাই হেৰি পেঞ্চন পায় আগৰ দিনৰ পইচাৰ বিষয়ে অলপ কওকচোন আপোনালোকৰ সময়ত আমাৰ দিনৰ সময়ত পায় এতিয়া 1 পইচা পায় 2 পইচা 4 পইচা 1 অনা গম পাইছেনে 4 অনাটো যেনেকৈ আজিকালি 25 পইচা আগৰ 4 অনা তেনেকৈ 1 টকাত 16 অনা 64 পইচা 1 টকা আকৌ পাতি পইচা পাতি পইচাটো কেনেকুৱা দেখি তামৰ আৰু এবিধ আছিলে ৰূপৰ পইচা ৰূপৰ পইচা দেখিছোঁ ৰূপৰ কোনটো দেখিছে এনেকৈ ৰূপত কিবা কিবি এইবোৰ মানুহ আঁকি থোৱাটো দেখিছিলোঁ এই ৰূপৰ পইচা বুলি 2 জাত আছিলে এজাত আছিলে 8টা চুক মই গোলটো দেখিছোঁ গোলটো সেইটো 1 টকা সেইটো 1 তোলা থাকে নি এতিয়া আজিকালি বহুত দাম সেইটো সেইটো হেৰিটো আমাৰ দিনত ঢেৰ আছিলে আমাৰ দিনত গন্দা কাঠ তিল এনেকুৱাবোৰ আছিলে কৰা কৰি নেকি সেইটো যে এতিয়া যে পিন্ধে যে সৰু ল'ৰা ছোৱালীবোৰ সেইটো এনেকৈ যে পাখা খেলে যে এইটো কৰিটো আছিলে নাই সেইটো কৰি আমাতকৈ আগত তাতোকৈ আগত ৰজা মহাৰজাৰ দিনত ৰজাৰ দিনতকৈ আগত নি এতিয়া আহোম যায় 600 বছৰ ৰাজত্ব কৰি নাই কৰিছে আমিতো আহোম যায় নেদেখিলোঁ নাই দেখা আহোম কিছু ঘৰ দুৱাৰবোৰহে দেখিলে বা কিছুমান বনাই থৈ যোৱা আপোনালোকে ব্ৰিটিছক দেখিলে ব্ৰিটিছে যেতিয়া মানে খেদাটোৱে আগৰ ল'ৰা ছোৱালী লুকুৱাই থয় মানৰ দিনত যেনে পুতলাই ল'ৰা ধৰি তেনেকুৱা আছিলে মানে তেনেকৈ ল'ৰা ধৰি মাৰে আমাক কৰিছিলে কিন্তু আমাৰ আইতাহঁতে সেইভাগে হেৰি কাপোৰ লৈ পেলাই ঢাকি লৈ থাকে মানেকৈ সেই ধৰে বুলি হয় নেকি এনেকৈ পিয়ালি বহি লাষ্টে জানে চাব কোন আহিছে মানে খাপকৈ কাপোৰখন দি ঢাকি থ'ব ল'ৰা ছোৱালীবোৰ নিজে নেকান্ধে গম পায় নি ভয় কৰে এনেকুৱা কৰি যায় আমাৰ দিনত তেনেকুৱা আহিলে আজিকালি এতিয়া ধৰিলে আমি যিবোৰ এতিয়া তহঁতৰ দিনৰ আমি চাৰ্টটো কি চোলা আমি চিনি নাপাওঁ আগৰ আমাৰ দিনত পঞ্জাৱী চাৰ্ট কামিজ চোলা
গেঞ্জি অঁ তাৰপৰা কেঁচি গেঞ্জি এনেকুৱা আৰু আছে আজিকালি তহঁতৰ দোকানত ক'বলৈ কি লাগে আমুক আছে। অঁ আমি এইবোৰ নাবিছিলোঁ হয় হয় আজিৰ দিনত এদিন দোকানতে সুধিলোঁ তোমাৰ দোকান দিয়া ঢেৰ আছে মই নামটো নকওঁ বোলে আপোনাৰ কোনটো নামহে জানি ল'ব এপোনত কিমান তামোল থাকে 80টা 80টা তাৰপৰা এনেকৈ আৰু পাণৰ বিষয়ে কৈ দিয়ক পাণ মুঠাটোত কেনেকৈ বান্ধে পাণৰ বিষয়ে অকণমান কৈ দিয়ক আৰু পাণটো দহ ঘুচি এমুঠা অঁ কৈ দিয়ক অলপ গম পাইছে দহ ঘুচি দহ 20 দুশ পাণ 200 পাণ অঁ 20 লাগে 20খনকৈ থাকে 20খনৰ সেইটো এমুঠা হয় মুঠা হয় হয় এতিয়া 10 গুচি 20 গুচি লাগে বোলে কিমান এমুঠা লাগে দুমুঠা লাগে অঁ সেইটো তেতিয়া এইভাগে তোমাৰ দিব পাৰি দি আছে আগৰ পকা পাণে সাৰি পেলাই শাৰী বনাই অঁ এতিয়া আপোনাৰ পাণ পাবলৈকে টান হৈ গৈছে আগৰ আমাৰ বাৰীবোৰো যিমান